কবিতার শিরোনাম পাগলী। কবি লক্ষেন্দ্র গগৈ। পাগলী। ৰাজপথৰ কাষতেই শুই আছে এজনী ২০ বছৰীয়া ছোৱালী। মানুহবোৰে কয় তাই হেনো পাগলী। মানুহবোৰে কয় তাই হেনো পাগলী। পিছে কিমানে জানে এই পাগলীৰ আঁৰৰ কাহিনী। সৌ সিদিনাহে গম পালো ছোৱালীজনীৰ কৰুণতম কাহিনী। এডাল পিশাচে উৰয়ে নিশা কলংক সানিলে তাইৰ উন্মনা যৌৱনৰ প্ৰতিটো পাতত। আৰু আজি তাইৰ পৰিচয় এগৰাকী পাগলী। পিছে তাইৰ ভুল কি? তাইৰ ভুল কি? সমাজৰ কোনে কোনে বিয়পি পৰিল সেই কলংকময় কাহিনী। সমাজৰ কাৰোবাৰ যদি তাই ঘৃণাৰ পাত্ৰ, আন কাৰোবাৰ আকৌ ইতিকিং সূচক হাঁহিৰ উৎস। পিছে তাই কৰিব কি? পিছে তাই কৰিব কি? আপোনবোৰেও এৰি গ'ল তাইক ধৰ খিতাবলৈ। যেনিয়েই যায় তেনিয়েই কেৱল চকুৰ ইংগিতত অশ্লীলতাৰ লয়লাস। কিমান সহিব তাই ভদ্ৰ সমাজৰ অভদ্ৰ আচৰণ। কিমান সহিব তাই ভদ্ৰ সমাজৰ অভদ্ৰ আচৰণক। মানসিকভাৱে ভাগৰি পৰা ছোৱালীজনী আজি ৰাজপথৰ বাসিন্দা। সমাজে দিয়া নাম পাগলী। পিন্ধনত কেইটুকুৰামান ফটা কাপোৰ। কুঁৱলীৰ শীত সনা পৰশত কেকাই কেকাই হয়তো উৰে নিশা কান্দে। পিছে এই কান্দোন শুনিব কোনে? কোনে শুনিব এই কান্দোন? উচুপনি শুনি দি আহিলো তাইক এখন ডাঠ কাপোৰ। মেৰিয়াই লৈ শুই পৰিল তাই। বহু পৰ চালো তাইক। পুতৌ লগা মুখখনত বাৰে বাৰে দেখিলো নৃসংগভাৱে জুৰুলা কৰা। মানসিক চাপত আত্মসমৰ্পণ কৰা। ধৰ্ষণৰ বলি হৈ পাগলী নাম পোৱা কোমল বয়সীয়া ছোৱালীজনী আন ছোৱালীৰ দৰে। নিসংগতাৰে জুৰুলা কৰা, মানসিক চাপত আত্মসমৰ্পণ কৰা, ধৰ্ষণৰ বলি হৈ পাগলী নাম পোৱা কোমল বয়সীয়া ছোৱালীজনী আন ছোৱালীৰ দৰে। ধন্যবাদ।